Disclaimer! ৰাইজসকল এইটো ভিডিঅ' সৰু বাচ্চাসকলৰ বাবে নহয়। This video is not for kids. ভিডিঅ' চাই বেয়া নাপাব কোনো। এইটো ভিডিঅ' আপোনালোকৰ এণ্টাৰটেইনমেণ্টৰ বাবেহে বনোৱা হৈছে। কেলা মোৰ জীৱনৰ একোই দাম নাই। মা দেউতাও কেলা ইমান মোক ভাল নাপায় আৰু বন্ধুসকলেও ভাল নাপায় মোক। কেলা মোৰ বন্ধুহঁতেও মোৰ বাৰ্থডেৰ কথা মনত নাৰাখি সেয়া ৰিচাৰ্জ শেষ হ'ব আজি 28 দিন হ'ল সেইটোহে মনত ৰাখিছে। কেলা মৰণ নহা তহঁতৰ কাৰণে পইচাটোৱে ডাঙৰ হ'ল ন। মই ভাবি ৰাখিছিলো মোৰ লগত 500 টকা আছিলে তহঁতক পাৰ্টি দিলো হয় আৰু তহঁতে মোক ধাৰ দিছিলি সেইটোহে খুজি আছিলে। মোৰ বাৰ্থডেৰ দিনটো মনত নাৰাখিলে। এইটো কচু নহয়, এই কচুৱে গছৰ তলত বহি বহি কি কৰি আছে? সেই স্কুলত থাকোতে কচুক মই ভাল পাইছিলো, কচুৱে মোক আজিলৈকে পাত্তাই দিয়া নাই। ভগৱানে জানে এই ল'ৰাটোৰ ভিতৰত যে কি আছে, মই যে ইমান কিয় ভাল পাওঁ এই ল'ৰাটোক। আজি কচুক মই অকলে পাইছো, গোটেই দিনটোৱে মোৰ দাদা আৰু পোৱালিয়ে থাকে, আজি অকলে পাইছো কথা পাতিলো। কচুক চাইতো মনত হৈ আছে তাৰ মনত কিবা দুখ হৈ আছে। যাওঁ যাওঁ অলপ কথা পাতিলো তাৰ লগত। নালাগে নালাগে মোৰ তহঁতৰ নিচিনা বন্ধু, নালাগে নালাগে মোৰ মা দেউতা, মই বিদেশলৈ গুচি যাম। ঐ তই বহি বহি কান্দি কি আছে ইয়াতে? নাই নাই ভণ্টি নকবি আৰু একো, মোৰ জীৱনৰ আৰু একোই দাম নাই। ঐ তই আৰু মোক কিয় ভণ্টি বুলি মাতিব লাগে? কি কৈ আছে তই? তোক ভণ্টি নামাতি কি মাতিম? তই মোৰ বন্ধুৰ ভণ্টি, মোৰতো ভণ্টি হ'ব। হৈছে হৈছে মোক আজিৰ পৰা ভণ্টি বুলি নামাতিবি। সৰুৰ পৰাই কৈ আছো ভণ্টি বুলি নামাতিবি মোক কোনোদিন, আজিও মাতিলি। এতিয়া কচোন কি হৈছে? ইয়াতে বহি বহি কান্দি কি আছে তই? জানো লতা আজি মোৰ বাৰ্থডে কোনেও মনত ৰাখা নাই, মোক কোনোৱে ভাল নাপায়, মা দেউতাও ভাল নাপায় মোক। আজি 20 ডিচেম্বৰ। কেলা আজিতো মোৰ বাৰ্থডে, কেলা আজি দগৰি মাল খাব লাগিব। কিন্তু কেলা এই ঘৰত বাৰ্থডে নকৰে মোৰ কিমান বছৰ হৈ গৈছে, মা দেউতাই মনতে নাৰাখে মোৰ বাৰ্থডে। নাই নাই এইবাৰ কৰিব লাগিব মোৰ বাৰ্থডে। মই নাজানো, মই মাক গৈ এতিয়াই কম, দেউতাকো জনাম মোৰ বাৰ্থডে কৰিবই লাগিব আজি। কেলা 500 টকীয়া নোট এটা পকেটত পৰি আছে, আজি মোৰ বাৰ্থডে, বন্ধুসকলৰ লগত পাৰ্টি এটা কৰিব লাগিব। গেলা মাল খাই বেলতাই দিম কেলা। আজি যে মোৰ বাৰ্থডে মা দেউতাহঁতৰ মনতে নাই, মই যাই জনাব লাগিব। কেলা আজিকালি মা দেউতাই মোৰ বাৰ্থডে মনতে নাৰাখে, কেলা মা দেউতাই মোক ভালে নাপায়। কিন্তু কেলা ঘৰত বাৰ্থডে কৰিলে কিন্তু ভালে হয়, পকেটৰ পৰা পইচাও নাযায় আৰু ঘৰত খোৱা দাৱা হৈ যায় আৰু কেলা গিফ্টটো আহি যায়। নহলে চালা মৰণ নহা বন্ধু কেইটা গিফ্টৰ নামত একোই নিদিয়ে। এই ঠাণ্ডাৰ দিনত আঞ্জা বনাই যেনেকুৱা ভাল লাগে তেনেকুৱা খাইও বহুত ভাল লাগে। নতুন আলু আহি গৈছে, সেই পুৰণা আলু খাওঁতে খাওঁতে মুখ চুখ মিঠা হৈ গৈছে। আজি এই নতুন আলুৰে লাওৰ লগত শুকান মাছ দি আঞ্জা এটা বনাম। মা অ মা শুনচোন অলপ। অ কচু টোপনি পৰা উঠিলি তই? যা হাত মুখ ধুই আহিবি, মই আঞ্জা এটা বনাই আছো, পিছত ভাত দিম তোক। মুখ চুখ ধোৱা হৈ গৈছে মোৰ, এইবিলাক বাদ দি মা এটা কথা আছিলে। ৰাতিপুৱা ইমান দৰকাৰী কি কথা আছিলে নো তোৰ? মা আজি কচোন কি দিন, তোৰ মনত আছে না নাই চাও। কি দিন আকৌ আজি? আজিতো শনিবাৰ হে। মই জানো আজিকালি দেউতাই মনত নাৰাখে, তইও মনত নাৰাখা। মা আজি মোৰ জন্মদিন। অ হয় নেকি? আজিকালি আমাৰ এইবিলাক মনত নাথাকে নহয়, দিনে দিন বয়সো বাঢ়ি গৈ আছে। মা আজি কিন্তু ঘৰত মোৰ জন্মদিন পালন কৰিব লাগিব, মই কিন্তু একোই নাজানো। আজি ঘৰত মোৰ কাৰণে আৰু মোৰ বন্ধুসকলৰ কাৰণে ছাগলী মাংস আৰু পোলাও বনাব লাগিব। কিন্তু ছাগলী মাংস আৰু পোলাও বনাবলেতো বহুত টকা লাগিব, তোৰ দেউতাৰতো ইমান টকা পইচা নাই, সেয়ে মই শুকান মাছ দি এটা আঞ্জা বনাম, সেয়ে খাবি আজি। কি শুকান মাছ? নালাগে মোৰ এইবিলাক লেতেৰা খোৱা। দুটা নহয় তিনিটা নহয় এটা মাত্ৰ ল'ৰা, সি আৰু এটা বাৰ্থডে কৰিব নোৱাৰে। বাবা আমাৰতো মন যায় কৰিবলৈ, কিন্তু আমাৰতো ইমান টকা পইচা নাই। মই নাজানো এইবিলাক, মোৰ বাৰ্থডে কৰিবই লাগিব, নহলে মই তহঁতৰ ঘৰত নাথাকো, ঘৰৰ পৰা ওলাই যাম। যাবি নে নাই মোৰ ওচৰৰ পৰা? তোৰ দেউতাক কবি এইবিলাক, মই পইচা ক'ত পাম এইবিলাক কৰিবলৈ।
হ'ব হ'ব খং কৰি কি আছ তই মই দেউতাৰ ওচৰলৈ গৈ আছো দেউতাকে কম এই অভাৱৰ দিনত চালা মৰণ নহা দাড়ি কটা কেঁচিডালো ধাৰ গুচি গৈছে ধেইত চালা এতিয়া আৰু নতুন এটা কেঁচি আনিব লগা হ'ল কেলা আমাৰ গাঁৱৰ দোকানদাৰ বিলাকো যি ডাকাইত 40-50 টাকা লৈ ল'ব এটা কেঁচিৰ দাম কি মহাৰাজৰ পুত্ৰ টোপনিৰ পৰা উঠিলি যা এতিয়া তোৰ মৰণ নহা বজ্জাত বন্ধুকেইটাৰ লগত আড্ডা মাৰিবি হৈছে দেউতা এইবিলাক বাদ দিয়ক মোৰ কথাটো শুনক আগত কচোন ক তহঁতৰ কথা শুনোতে শুনোতে মোৰ আধা জীৱন গুচিয়ে গ'ল আজি মোৰ বাৰ্থডে ঘৰত কিন্তু মোৰ বাৰ্থডে পালন কৰিব লাগিব সৰুৰ পৰা ডাঙৰ হলো একবাৰো মোৰ বাৰ্থডে কৰা নাছিল ঘৰতে আৰু অকল বাৰ্থডে পালন কৰিলেই নহ'ব মোৰ কাৰণে মোৰ বন্ধুহঁতৰ কাৰণে ছাগলী মাংস আৰু পোলাও বনাব লাগিব বাপেকে কৰে ৰাজমিস্ত্ৰী কাম আৰু লৰাই কয় ছাগলী মাংস আৰু পোলাও খাম নাই সেইবিলাক মৰণ নহা ডাইলগ মাৰিলে নহ'ব মোৰ ওচৰত মোৰ বাৰ্থডে পালন কৰিব লাগিব ছাগলী মাংস খুৱাব লাগিব পোলাও খুৱাব লাগিব এই চা এই মোৰ কাণৰ ওচৰত পেক কৰি নাথাকিবি আচোন যা মোৰ চকুৰ ওচৰৰ পৰা দূৰলৈ গুচি যা কি তাৰ মানে দেউতা আপুনি মোৰ বাৰ্থডে পালন নকৰে বাৰ্থডে মাৰিব আহিছে মোৰ কেলা কেঁচিডাল নষ্ট হৈছে কেঁচিৰ কিনাৰ পইচা নাই বাৰ্থডে কৰিব আহিছে এই চা ভালে কৈ আছো কিন্তু মোৰ চকুৰ ওচৰৰ পৰা দূৰলৈ গুচি যা নহ'লে ইয়াতে ধৰি হাৰা ভাঙাম আল্লাহ কি যে ল'ৰা এটা জন্ম দিছিল ধনিয়া পাতৰ নিচিনা বাটি বাটি খাই আছে মোৰ জীৱনটো কেলা আজিতো মা দেউতাকৰ ওপৰত মোৰ বিশ্বাস নোহোৱা হৈ গৈছে মা দেউতাকে মোক জন্ম দিছে নে কৰবাৰ পৰা উঠাই লৈ আহিছে চালা ইমান আশা কৰিছিলো মা দেউতাই মোৰ আজি বাৰ্থডে পালন কৰিব ঘৰলে বন্ধুহঁতক মাতিম বুলি ভাবিছিলো একোই নহল ঘৰত মোৰ বাৰ্থডে কোনোদিনো কৰা নাছিল আজি মই ইমান আশা কৰিছিলো বাৰ্থডে কৰিম বুলি এইখিনিও মা দেউতাকে নকৰিলে কিমান টকাৰ গ'ল হয় 2-3 হাজাৰে গ'ল হয় নকৰিলে ধেইত কেলা নালাগে মোৰ বাৰ্থডে কৰিব নালাগে আজিৰ পৰা কেলা ঘৰতে নাযাম কেলা মোৰ লগত এটা 500 টকীয়া নোট আছে নহয় সেইটো দিয়ে বন্ধুহঁতৰ লগত গেলা খাম আজি গেলা খাই কেলা আজিৰ পৰা ক্লাবতে থাকিম আশাটো কৰিলো এই মৰণ নহা কেইটা মোৰ বাৰ্থডে দিনটো মনত ৰাখিছে না নাই মনত নাৰাখিলেতো ঘণ্টাও নেখুৱাও পোৱালি গম পালি নে আজি মনটো কিবা মালখাও কৰি আছে ঐ লাউদা তই দেখোন মোৰ হৃদয়টোৱে পৰিলি মোৰ মনটো এনেকুৱা কৰি আছে মালখাও বুলি কিন্তু এই জহৰা চোদা কচুক এৰি যদি আমি মাল খাওঁ তেনেহ'লেতো এই মালটোৱে আমাৰ লগত কাজিয়া লগাই দিব লাউদা তই ঠিকেই কৈছ এই মালটো বহুত জহৰা চোদা মালটো আহক তেনেহ'লে পিছত একেলগে মাল খাম মৰণ নহা আহিলি ইমান দেৰি কিয় কৰিলি কচুদা বল তেনেহ'লে আমি তিনিজনে মিলি আজি মাল খাম হ'ব চবেই হ'ব সেইবিলাক চিন্তা কৰিব নালাগে আজি এটা ভাল দিন আছে নহয় ভাল দিন আৰু কিহৰ এই মৰণ নহা কেইটা কচোন আজিৰ দিনটোত কি আছে আজিতো শনিবাৰ আজিৰ দিনত আৰু কি থাকিব পাৰে মোৰ মনত পৰিছে কেলা জানো লাৱে ভুলি গেলেও পোৱালি মোৰ ভাল বন্ধু পোৱালিয়ে নুভুলে কেলা আজি মোৰ ৰিচাৰ্জ ভৰো 28 দিন হৈ গ'ল ৰিচাৰ্জ আজি শেষ হ'ব এই কচুদা তই মোৰ পৰা 300 টকা ধাৰ লৈছিলি না আজি লাগিব মোৰ ৰিচাৰ্জ কৰিব লাগিব এই হৰি হয় নেকি মোৰ দাদা আৰু পোৱালিও এনেকুৱা কৰিলে তোৰ লগত এইটোৱে চান্স কচুক ইমপ্ৰেছ কৰিবলৈ হৈছে কচু ইমান দুখ কৰি থাকিব নালাগে মোৰ লগত বলচোন তোৰ লগত আৰু ক'ত যাম মই ইমান কথা পাতি থাকিব নালাগে মই কৈছো নহয় মোৰ লগত বল মোৰ লগত তই তোৰ বাৰ্থডে চেলিব্ৰেট কৰিবলৈ খুজিছিলি নহয় বল মোৰ লগত আজি আমাৰ ঘৰলৈ বাৰ্থডে চেলিব্ৰেট কৰিম তোৰ মই হয় নেকি ঐ লতা তই সঁচা কথা কৈছ হয় মই মিছা কথা নকওঁ বল মোৰ লগত তোক মই সৰুৰ পৰাই বহুত বেয়া পাইছিলো তোৰ লগত কথা পতা নাছিলো কোনোদিন আজিহে গম পালো তই বহুত ভাল মোৰ ভণ্টি আৰু কলি তই নাই ভণ্টি নহয় বান্ধৱী ঐ লাউদা আমি যে কচুৰ বাৰ্থডেৰ কাৰণে ইমান আয়োজন কৰিলো কচু দাই ক'ত কেলা ময়ো সেইটোৱে ভাবি আছো কচুৰ বাৰ্থডেৰ কাৰণে ইমান টকা পইচা খৰচা কৰি ইমান আয়োজন কৰিলো মালটো দেখোন নাই কিন্তু আমিতো তাক সাৰপ্ৰাইজহে দিম বুলি ভাবিছো সিটো নাজানে নহয় চালা তোৰ কাৰণেই তেতিয়া কচু গুচি গৈছে মন বেয়া কৰি কেলা মই আৰু কি কৰিলো কচুৱে আমাক ৰাতিপুৱাই কৈ আছিল নহয় আজি দিনটো এটা ভাল দিন আমিতো জানিছিলো কি ভাল দিন কিন্তু আমি তাৰ আগত জনোৱা নাই নহয় সাৰপ্ৰাইজ দিম বুলি
মৰণ নহা তই আৰু তোৰ ৰিচাৰ্জৰ কথা কিয় ক'বলৈ গৈছিলি তাক হয় হয় এইটো কথাটো মই ভাবি চোৱা নাই কচু দাইতো এইটো কথালৈ বেয়া পাইছে লাউদা তেনেহ'লে যে আমি কচুৰ কাৰণে ইমান যোগাৰ কৰিলো তেনেহ'লে কচুকতো এতিয়া খুজিব যাব লাগিব মৰণ নহা এতিয়া গম পাইছা বল মোৰ লগত মালটো আমাৰ ওপৰত বেয়া পাই আছে নহয় আমি অলপ খুজি লৈ আহো বল লতা তই মোৰ কাৰণে ইমান চিন্তা কৰিলি মনত হৈ আছে কচুৱে ইমপ্ৰেছ হৈ গৈছে মোৰ পৰা কচু এই তোৰ কাৰণে মই ইমান আয়োজন কৰিলো সঁচাই তইহে মোৰ ভাল বান্ধৱী হ'ব হ'ব ইমান গান গাই থাকিব নালাগে মোৰ লাজ লাগে নহয় এতিয়া কেকটো কাটে লাউদা আমিতো আহোঁতে আহোঁতে তোৰ ঘৰৰ ওচৰলৈ আহি পৰিলো কচুকতো দেখাই নাপালো কোনো জেগাতে চালা এনেই পকেটত পইচা তইচা নাই কেলা এই মালটোৰ কাৰণে বাৰ্থডেৰ অলপ যোগাৰ কৰিলো মালটো যে ক'ত লুকাই আছে কাটি আছো লতা ঐ লাউদা এই তহঁতৰ ঘৰত কাৰোবাৰ বাৰ্থডে চলি আছে নেকি মোকতো নকলি দেখোন ধেইত কেলা আমাৰ ঘৰতনো কোনে আছে বাৰ্থডে কৰিব লগা হেপী বাৰ্থডে কিন্তু হেপী বাৰ্থডে তো আমাৰ ঘৰৰ পৰাই আহি আছে শব্দটো লাউদা এই তহঁতৰ ঘৰৰ পৰা তো কচুৰ হেপী বাৰ্থডে শুনা পাই আছো কেলা কচু আমাৰ ঘৰতে কি কৰি আছে বলচোন গৈ চাও ঐ লতা হা কৰচোন কেকডাল খুৱাই দিও তোক এইটো এটা ভাল চান্স কচু খাগ এটা কৰি দিও ভালকে এই লতা কি কৰি আছ তই কচু তোক মই সৰুৰ পৰাই বহুত ভাল পাইছিলো আই লাভ ইউ কচু এৰি দি মোক এই লতা এৰি দি কৈছো নাই আজি তোক পাইছো নহয় মই তোক নেৰিম আৰু জীৱনতে নেৰিম মই তোক বহুত ভাল পাওঁ ঐ বলচোন আমি দুজনে বিয়া পাতিলো কচু কেলা মোৰ ভণ্টিৰ লগত এনেকুৱা কাম কৰি আছ লাও নাই নাই লাও মই একো কৰা নাই কেলা এইটো তোৰ ভণ্টিয়ে মোক মাতি আনিছে বাৰ্থডে কৰিব বুলি কেলা মই কিন্তু একো কৰা নাই কচুদা তই ইমান ফালতু ল'ৰা আমি জানা নাছিলো কিন্তু বন্ধুৰ ভণ্টিৰ লগত এনেকুৱা কাম কৰি আছ নাই নাই পোৱালি বিশ্বাস কৰ মোৰ কথা লতাই মোক মাতি আনিছে মই কিন্তু একো কৰা নাছিলো লাউদা জান তোৰ বন্ধুৱে মোক মাতি আনি মোৰ ঘৰত মোৰ লগত এনেকুৱা জোৰ জবস্তি কৰি আছিলে মই তোৰ লগত আহিছো নেকি তই লৈ আহিছে মোক চালা তোক বন্ধু বুলি ক'বলৈ লাজহে লাগি আছে কেলা তোৰ কাৰণে ইমান কষ্ট কৰি এটা সাৰপ্ৰাইজ ৰেডি কৰিছো তোৰ বাৰ্থডেৰ কাৰণে আৰু তই মোৰ ভণ্টিৰ লগত এনেকুৱা কাম কৰি আছ কেলে মোৰ কথা কিয় বিশ্বাস নকৰা মই সঁচা কথাই কৈ আছো এই লাউদা বলচোন এই মালটো গৰু পিটন দিও ধেইত চালা মোৰ ভণ্টিৰ লগত এনেকুৱা কাম কৰি আছ কেলা মোৰ কথা বিশ্বাস কৰ কেলা মই একো কৰা নাই মাৰ বাচি গেলো মই এনে মাৰি আছা মোক দেউতাক কৈ দিম তোমাক মোক এনে মাৰি আছা মোৰ একো ভুল নাই